এতিয়া আমি যোৰহাট টাউনত সোমাই গ'লোঁ আৰু আমি জেঠাইহঁতৰ ঘৰ আমি আৰু বেছি দূৰ নাই আৰু মই আপোনালোকক কৈছোঁ যে সন্ধিয়া হৈ যাব বুলি আমি গৈ আছোঁ বাছ ষ্টেচন চব যোৰহাট টাউন গোটেই গাড়ী এইবিলাক শ্বপিং মল চুহম তেজপুৰতো আছে যোৰহাটতো আছে যোৰহাট তৰাজানত আমাৰ জেঠাইহঁতৰ ঘৰ দেখাই আছোঁ বলক তৰাজান মন্দিৰ ইয়াত দেখিছে এইডোখৰতে আমাৰ জেঠাইহঁতৰ ঘৰ ৰাস্তা এটাতে সোমাই যাব লাগিব দেখাই আছোঁ আপোনালোকক আমি জেঠাইহঁতৰ ঘৰ পাই গ'লোহি যোৰহাট আহিছোঁ দেউতা আছে গাড়ী চলাই আছে পিছত ফোন কৰিব দিম দিয়ক জেঠাইহঁতৰ হৈছে ফ্লেট আৰু ইয়াত বহুত গাড়ী আছে ফ্লেটত জেঠাইহঁতে ভাড়া দিয়ে তো আমাৰ গাড়ীখন ইয়াতে থৈ দিব এইটো হৈছে আমাৰ জেঠাইহঁতৰ ফ্লেট গোটেইটোৱে জেঠাইহঁতৰ বাৰু এয়া আৰু এইখন হৈছে ৰেষ্টুৰেণ্ট মমছ ম'ম' খোলা নাই এতিয়া ইয়াত আপোনালোকে কুৰকুৰি ম'ম' পাব চকলেট ম'ম' পাব চব পাব এতিয়া আমি এইফালে নহয় এইফালে যাম ইয়াত থাকে জেঠাইহঁত ব'লক আমি যাওঁ ফাইনেলি আমাৰ গাড়ীখন ইয়াত থৈ দিলে আৰু এতিয়া আমি যাম এয়া জেঠাইহঁতৰ যাওঁ আৰু দিয়ক ব'লা এয়া ষ্টেপত আমি এতিয়া গৈ আছোঁ ইয়াতে ভিডিঅ'টো সামৰিছোঁ দেই এয়া আমাৰ জেঠুহঁতৰ ঘৰ এইটো হৈছে জেঠু আৰু ইফালে এইটো চাওক কি ধুনীয়া পানী পৰি আছে আৰু এইখন কি ধুনীয়া দৃশ্য এইবিলাক চাওক এয়া আমাৰ জোনমাবাই আকা এইখন এইফালে জেঠাই দাদা আৰু মা এইফালে আছে আৰু এইফালে আছে ভিতৰ আৰু এয়া হৈছে আমাৰ জেঠাই ছোৱালী সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অন্তৰীক্ষাৰ ব্লগটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ আৰু এইফালে জেঠায়ে জলপান সজাই আছে জেঠাই নিজে কৈছে বাৰু আমাৰ ভাগিনকেইজনী তেজপুৰৰ পৰা আহিছে মই জলপান সজাই আছোঁ দেই বৰ হেঁপাহত আহিছে ভোগালী বিহু খাবলৈ জলপানটো উঠাইছ নাই এয়া এইফালে জোনমাবাই কৰিছে দেই এইবিলাক ফুলৰ গাৰ্ডেন পূৰা ফ্লাৱাৰ্ছ ভাল পায় জোনমাবাই আৰু এইবিলাক বহুত ধুনীয়া লাগিছে এইফালে জেঠাইহঁতৰ ফ্ৰিজ চুইচ আছে এইবিলাক দেই বাই বাই আজিৰ কাৰণে এইটো কিন্তু খুব ভাল লাগিছে চাওক পানীটো কি ধুনীয়াকৈ বৈ 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 আহি আছে আৰু মা এইফালে